কি খবৰ সকলোৰে ভালনে? চ' আহকচোন আজি মোৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মোৰ এই ভিডিঅ'টোত ফেচবুকৰ ছেটিংবোৰৰ বিষয়ে আলোচনা কৰিম। ফেচবুকৰ সকলো ছেটিংবোৰৰ বিষয়ে আলোচনা কৰিম। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হাই ফ্ৰেণ্ডছ, চ' আজি আমি ফেচবুক একাউণ্ট আমি সকলোৱে ব্যৱহাৰ কৰোঁ, কিন্তু তাৰ কিছুমান ছেটিংছ আমি নাজানো। চ' আজি আমি সেই বিষয়ে আলোচনা কৰোঁ। যোনে যোনে এই ছেটিংছবোৰ জানে, চ' তেওঁলোকৰ বাবে এই ভিডিঅ'টো নহয়। চ' যোনে নাজানে এই ভিডিঅ'টো ভালকৈ চাওক, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। চ' এইটো মোৰ ফেচবুক একাউণ্ট। চ' এইটো অন কৰিলোঁ। অন কৰি এই থ্ৰী চিনডালত ইয়াত ক্লিক কৰি আমি ছেটিংছ আলোচনা কৰিমতো, তো এইবোৰ নাচাওঁ, ডাইৰেক্ট ছেটিংছত যাওঁ। যাই একদম ওপৰত আছে একাউণ্ট ছেটিঙৰ পাৰ্চনেল ইনফৰমেশ্যন। চ' ইয়াত আপোনালোকৰ এই একাউণ্টত যিমান আপুনি আপোনাৰ নিজৰ ডাটা দিছে, চ' এইবোৰ ইয়াত আছে, চাই ল'ব পাৰে। চ' ইয়াত যদি আপোনালোকে আৰু কিবা এডিট কৰিব বিচাৰে, ইয়াত এডিটৰ অপশ্যন আছে, এডিট কৰি দিব পাৰে। আৰু ছেকেণ্ড অপশ্যনটো আছে লেংগুৱেজ। ইয়াত আপোনালোকে লেংগুৱেজ ছিলেক্ট কৰি ল'ব পাৰে, আপোনাক যি লাগে। ইয়াত বহুত লেংগুৱেজ আছে, লেংগুৱেজ ছিলেক্ট কৰি ল'ব পাৰে। আৰু 3 নম্বৰটোত আছে ফন্ট চাইজ মিডিয়াম। চ' ইয়াত আপোনালোকৰ ফেচবুকৰ আখৰৰ চাইজ কণ্ট্ৰল কৰিব পাৰে। ইয়াত 3টা অপশ্যন আছে, স্মল, মিডিয়াম, লাৰ্জ। ইয়াত আপোনালোকে ছিলেক্ট কৰি ল'ব পাৰে। আৰু 4 নম্বৰত আছে পে'মেণ্ট। ইয়াত এইটো ফেচবুকৰ এটা পলিচি হয়, চ' এইটো নাচাওঁ বাৰু। আৰু তাৰে তলত আছে চিকিউৰিটিৰ 1 নম্বৰত আছে চিকিউৰিটি এণ্ড লগইন। ইয়াত ক্লিক কৰিলোঁ। চ' ইয়াত মই ফেচবুক হেকিঙৰ বিষয়ে এটা ভিডিঅ' বনাইছোঁ। সেইটো ভিডিঅ' যদি চোৱা নাই, ওপৰত আই বটনটোত ক্লিক কৰি চাই ল'ব পাৰে। আৰু সেইটো ভিডিঅ'ত মই ওপৰৰখিনি বুজাই দিছোঁৱেই। চ' তলৰখিনি চাব অলপচোন। ইয়াত এডভান্সড বুলি লিখা আছে, আৰু তাত আছে ৰিকভাৰ এক্সটাৰ্নেল একাউণ্ট। ইয়াত আপোনালোকৰ একাউণ্টৰ যদি পাছৱৰ্ড পাহৰি যায়, তেতিয়াহ'লে ইয়াত এক্সটাৰ্নেল কিবা একাউণ্টৰ বা কিবা একাউণ্টৰ নাম বা আপোনাৰ ফোন নম্বৰ ৰাখি দিব পাৰে। আৰু আপোনালোকে এর ওপৰত যে আছে গেট অল্টাৰ এবাউট, এইটো অপশ্যনত ক্লিক কৰি ইয়াত গোটেইবোৰ অন কৰি থৈ দিব। মোৰ অফ আছে, আপোনালোকে গোটেইবোৰ অন কৰি থৈ দিব। কাৰণ কেতিয়া কি হ'ব, আপোনাৰ মোবাইল নম্বৰ দি বা যি ইমেইল আইডি দি আপোনাৰ একাউণ্টটো খোলা আছে, চ' আপোনালোকৰ মোবাইল নম্বৰ বা আপোনালোকৰ ইমেইল আইডি দি যদি কোনোবাই কিবা প্ৰকাৰে আপোনাৰ একাউণ্টটো খুলিছে কিবা ৱেবছাইটত যাই পেলাই, চ' আপোনাৰ তাত এটা মেছেজ আহিব, নটিফিকেশ্যন আহিব। চ' তেতিয়া আপোনালোকে গম পাব। আৰু ইয়াৰ তলতে আছে এপছ এণ্ড ৱেবছাইট, এইটো অপশ্যন। এইটোত আপোনালোকে যি ফেচবুক লাইট ব্যৱহাৰ কৰে, সেই ৱেবছাইটটোৰ এটা পলিচি দিয়া আছে। আৰু 3 নম্বৰটো ইমান প্ৰয়োজনীয় নহয়, বিজনেছৰ বিষয়ত। চ' এইটো নাচাওঁ বাৰু।
চ' এইখিনিয়ে আছিল ইয়াৰ মেইন আছিল ছিকিউৰিটি এণ্ড লগইনৰ অপশ্যনটোত, কাৰণ ফেচবুকৰ ছিকিউৰিটিটোৱে মেইন ন, সেইকাৰণে এইবোৰ একদম তলত আছে ইফ ইউ থিংক ইউৰ একাউণ্ট ৱাজ হেক্ড। চ' এতিয়া ইয়াত আপোনালোকে ক্লিক কৰি ইয়াত হেক কেনেকৈ হয়, হেক হ'লে কি কৰিব লাগে, ইয়াত কিছুমান অপশ্যন দিয়া আছে। ইয়াত চিলেক্ট কৰি পেলাই কণ্টিনিউ কৰিলে আপোনালোকে হেকৰ অপশ্যনটো আপোনালোকে বিচাৰি পাব। মই হেকিঙৰ বিষয়ে এটা ভিডিঅ' বনাইছোঁ, এইটো ভিডিঅ' চাই ল'ব। আৰু এইখিনিয়ে আছিল এইটো ফেচবুকৰ ছেটিংছৰ বিষয়ে মোৰ ফাৰ্ষ্ট পাৰ্ট। চ' এইটো ভিডিঅ' বহুত লাইক কৰক। ইয়াৰ পিছতে মই ইয়াৰ ছেটিংছৰ বিষয়ে ছেকেণ্ড পাৰ্টটো উলিয়াম, য'ত ইয়াৰ আৰু কিছুমান ছেটিংছৰ বিষয়ে ক'ম। চ' আজিলৈ ইমানেই, থেংক ইউ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক আৰু বহুত শ্বেয়াৰ কৰক। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মাজত থকা একে নামৰ চিম্বলটো ক্লিক কৰি থেংক ইউ। Despacito, quiero respirar tu cuello despacito, deja que te diga